এটা আমাৰ খানা আৰম্ভ হৈ আছে এতিয়া প্ৰায় আমাৰ গাহৰিটো হৈছে হাঁ ৰেডি आओ यार शुरू करते हैं बिना किसी बकचोदी के क्योंकि आज थोड़ा ज्यादा होने वाला এইটো হাঁহ আজি আমাৰ খানাৰ কাৰণে কেনে এই 2 কিলো ওজনৰ 2 কিলো ওজনৰ ऐसे कुछ ज्यादा नहीं हो गया কেনে হ'ব তই এই মজা মতা মতা পিওর লোকেল হ্যাঁ গ্যারা লোকাল গ্যারা লোকেল চাওক কেনেকৈ আমি খানা এৰেঞ্জমেণ্ট কৰিছোঁ 31st আমাৰ আজি হাঁহ আছে হাঁহ কোমোৰা আৰু গাহৰি আনিছোঁ চৌকা আৰম্ভ হৈছে আমাৰ জয় লাগি আছে চৌকা জ্বলোৱাত জয় কিমান আগবাঢ়িছে আমাৰ আৰম্ভ হৈছে পিকচাৰ কোৱালিটি ইমান এটা ভাল হোৱা নাই তথাপি এই 13 Pro Max টো ওলা अबे साले এই আমাৰ হাঁহৰ কাৰ্যসূচী চলি আছে এই হাঁহ চেলাই আছে আৰম্ভ হ'ব আমাৰ খানা কেনে দীপমণি মজা চেলা গৈছে নে ধুনীয়া ধুনীয়া চলোৱা গৈছে ইফালে আমাৰ গাহৰি হৈ আছে জয় আমাৰ মেইন ৰান্ধনি জয় হাঁহটো দেখালোঁ কোমোৰা অলৰেডি দেখালোৱে ন কোমোৰা জহা দিছা ন জহা ৰেডি আমাৰ গাহৰি হৈ আছে रहा नहीं जाता तड़प ये ऐसी है ना সৰু ডাঙৰ নহয় বঢ়িয়া এইটো বঢ়িয়াকৈ দিয়ে এতিয়া আমাৰ খানা আৰম্ভ হৈ আছে এতিয়া প্ৰায় আমাৰ গাহৰিটো হৈছে এতিয়া আমাৰ আৰু কি হ'ব আছে মানে গাহৰিটো হৈছে সেই আমাৰ ৰান্ধনীশালত আছে আমাৰ জনাৰ্দন আৰু আমাৰ অডিয়েঞ্চ আছে দীপমণি কৌশিক আৰু ইফালে সঞ্জিতি আৰু ইফালে কাটি আছে ৰাজীৱ কোমোৰা কাটি আছে ত' আজি হেপী নিউ ইয়াৰ বুলি অলপমান ফূৰ্তি কৰিছোঁ ন আজি হয় নহয় যিহেতু আমি প্ৰত্যেক বছৰতে আমি চেলিব্ৰেশ্যন কৰোঁ সেইকাৰণে আমি মানে এটা আমাৰ ৰীতি নিয়ম এটা থাকে ন সেইটো হৈ গৈছে ত' ভোগালী বিহু আহি আছে আমাৰ আকৌ এণ্টাৰটেইনমেণ্ট হ'ব আকৌ এনজয় হ'ব আকৌ আৰু বহুত এনজয় হ'ব হা দীপমণি বহুত এনজয় হ'ব